নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম আছাম কামাণ্ডো বেটেলিয়ন আৰু এক্সাইজ কনষ্টেবলৰ ওপৰত। কাৰণ যিহেতু নতুনকৈ পদ আহিছে, আপোনালোকে ভালকৈ গমেই পাইছে। অলৰেডি মই আপোনালোকক ভিডিঅ' বনাই দিছোঁ ইয়াৰ ওপৰত। আপোনালোকে তলত গৈ চাব পাৰে ভিডিঅ'কেইটা। আৰু ইয়াৰ অনলাইন কেতিয়া আৰম্ভ হ'ব গোটেই তথ্যখিনি মই আজি এই ভিডিঅ'টোত গোটেই কথাখিনি ক'ম। আপোনালোকে কেৱল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। কাৰণ মই আপোনালোকক এনেকুৱা ইনফৰ্মেশ্যন টিপছ ভিডিঅ' সদায় দি থাকিম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, কাৰণ স্কিপ কৰিলে আকৌ কথা আপোনালোকে গম নাপাব। সেইকাৰণে স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই থাকক। চাওক বন্ধুসকল, আপোনালোকে ভালকৈ অৱগত হৈছে যে কামাণ্ডো বেটেলিয়ন আৰু এক্সাইজ কনষ্টেবলত নতুনকৈ পদ ওলাইছে। আৰু এই পদসমূহৰ অহাকাইলৈৰ পৰা আপোনালোকৰ অনলাইন আৰম্ভ হ'ব। আপোনালোকক মই আৰু এবাৰ কৈ দিছোঁ, এই পদসমূহৰ অহাকাইলৈ 10 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আৰম্ভ হ'ব। আৰু মই ইয়াৰ ওপৰত এটা কথা ক'ম যে মোক বহুতে কৈ আছে যে দাদা ইয়াৰ এজ কিমানৰ পৰা কিমানলৈকে দিব। মই আপোনালোকক যিহেতু অলৰেডি ভিডিঅ' তলত বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ' চালে গমেই পাব কিমানৰ পৰা কিমানলৈকে এজ আছে। তথাপিতো মই আপোনালোকক কৈ দিছোঁ এজটো কিমানৰ পৰা কিমানলৈকে দিছে। চাওক, কামাণ্ডো বেটেলিয়নৰ এজটো দিছে আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰলৈকে। আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যন আছে। আৰু এক্সাইজ কনষ্টেবলত আপোনালোকৰ এজটো দিছে 18 বছৰৰ পৰা 30 বছৰলৈকে। আৰু আপোনালোকৰ সেই কি আছিলে এইটো এজ ৰিলেক্সেশ্যন আছে। আপোনালোকক দুটাৰে এজ কৈ দিলোঁ। আৰু আপোনালোকক এক্সাইজ কনষ্টেবলৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে HSLC পাছ। কেৱল HSLC পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অহাকালে এপ্লাই আৰম্ভ হৈ যাব। আৰু কামাণ্ডো বেটেলিয়নৰ আপোনালোকৰ 8 পাছ 10 পাছ HLC দুটা পাছহে আছে। আপোনালোকে তাতো এপ্লাই কৰিব পাৰিব, কিন্তু তাত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। সেইটো আপোনালোকক যিহেতু মই আগতে অলৰেডি ভিডিঅ'ত বনাই থৈছোঁ, আপোনালোকে গৈ চাব পাৰে। আৰু মই এটা কথা ক'ম, মোক বহুতে কমেণ্ট কৰি আছে যে তই ভিডিঅ' বনাব নেজানো, কি ভিডিঅ' বনাইছ, এইবিলাক ফেক ভিডিঅ' বনাই আছ। চাওক বন্ধুসকল, যিহেতু মই এজন কেণ্ডিডেট, মই আপোনালোকক ফেক ভিডিঅ' কেতিয়াও নবনাওঁ। মই ফেক ভিডিঅ' আপোনালোকক নিদিওঁ। মোক বহুতে কৈছে ইহঁতৰ নিচিনা ভিডিঅ' বনা, তই তাহাঁতৰ নিচিনা শিকি ল। চাওক বন্ধুসকল, যিহেতু অনলাইন নটিফিকেশ্যন কেতিয়াবা আহিছে, সেই নটিফিকেশ্যনখন ভালকৈ চাব লাগিব। মই নটিফিকেশ্যন কেইখন ভালকৈ চাই আপোনালোকক ভিডিঅ' বনাই দিছোঁ। আপোনালোকে নটিফিকেশ্যন নেচাই আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাই যি পায় সেই কৈ থাকে। সেইটো কথা নহয়। আপোনালোকে প্ৰথমতে চাই লওক, নটিফিকেশ্যনখন চাই লওক। এই নটিফিকেশ্যনখনতনো কি আহিছে? তাত আহিছিল যে আছাম কামাণ্ডো বেটেলিয়নত এইবাৰ ৰানিংটো দিয়া নাই। মানে আছাম কামাণ্ডো বেটেলিয়নৰ এই পদসমূহ কি সেইসমূহ আপোনালোকে ভালকৈ চাই লওক আগতে। পদসমূহ হৈছে আপোনালোকৰ টেইলৰ বা আপোনালোকৰ চাফাই কৰ্মচাৰী, এনেকুৱা ধৰণৰ কাৰ্পেণ্টাৰ, এনেকুৱা ট্ৰেডমেন টাইপৰ পদ। যেনেকৈ ইণ্ডিয়ান আৰ্মিৰ ট্ৰেডমেন, ইয়াতো এনেকুৱা পদ আছে। কিন্তু ইয়াত আমাৰ চৰকাৰে ভাবিছে ইয়াত ৰানিং নোহোৱাকৈ আমি যোগ্য প্ৰাৰ্থীখিনি ল'ব পাৰিম। সেইকাৰণে চৰকাৰে ৰানিংটো কৰি দিয়া নাই এইবাৰ। সেইকাৰণে আপোনালোকক যেনেকৈ নটিফিকেশ্যন আহিছে মই তেনেকৈ আপোনালোকক জনাই দিছোঁ। কিন্তু তাৰ কাৰণে মোক বহুতে কৈ আছে যে তই ভিডিঅ' বনাব নেজানো, কি ভিডিঅ' ফেক ভিডিঅ' বনাইছ। মই আপোনালোকক 100 বাৰ কৈছোঁ মই ফেক ভিডিঅ' নবনাওঁ আৰু মই আপোনালোকক ফেক ভিডিঅ' বনাই দিয়া নাই। সেইটো একেবাৰে সত্য কথা যে আছাম কামাণ্ডো বেটেলিয়নৰ যিখিনি আপোনালোকৰ বাৰবাৰেই হওক বা চাফাই কৰ্মচাৰীয়ে হওক, যেনেকুৱা ধৰণৰ পোষ্ট আহিছে, সেই পদসমূহত আপোনালোকৰ কেৱল মেডিকেল টেষ্ট হ'ব। তাত লিখি দিছে, মই ভিডিঅ' বনাই দিছোঁ, আপোনালোকে চাব পাৰে। মেডিকেল টেষ্ট হ'ব আৰু আপোনালোকৰ ট্ৰেড টেষ্ট হ'ব, সেইখিনিয়ে টেষ্ট হ'ব। তাত বিশেষ টেষ্ট নহয়। আকৌ আপোনালোকে এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত আহিছোঁ আপোনালোকৰ এক্সাইজ কনষ্টেবলৰ ওপৰত। চাওক, যিহেতু এক্সাইজ কনষ্টেবলত আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 30 বছৰলৈকে দিছে। আৰু HSLC পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে তাত এপ্লাই কৰক, কাৰণ তাত কেৱল HSLC পাছ কৰিলে হৈ যাব। যোনে ইয়াত নোৱাৰে তাত এপ্লাই কৰিব পাৰে আপোনালোকে। তাত ৰানিঙো আছে, আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে তাত ৰানিং আছে আপোনালোকৰ 1600 মিটাৰ আৰু লগতে লং জাম্প আছে। আৰু ফিমেল কেণ্ডিডেটৰ আপোনালোকৰ 800 মিটাৰ আৰু লগতে লং জাম্প আছে। এতিয়া মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰিব। পদ আছে 222টা পদ আছে এক্সাইজ কনষ্টেবলত। আপোনালোকে তাত গৈ এপ্লাই কৰক। যিহেতু আপোনালোকে কামাণ্ডোত এক্সপিৰিয়েঞ্চ নহ'লে কামাণ্ডোত এপ্লাই কৰিব নোৱাৰে, আপোনালোকে কেৱল এক্সাইজ কনষ্টেবলত পাৰিব। এক্সাইজ কনষ্টেবলত আপোনালোকে এপ্লাই কৰক। আৰু মই আপোনালোকক কওঁ যে মই ফেক ভিডিঅ' বনা নাই। মই আপোনালোকক সম্পূৰ্ণ নটিফিকেশ্যনখন চাই আপোনালোকক ভিডিঅ' বনাই দিছোঁ। মই আপোনালোকক আজি 4 দিনমান আগতে ভিডিঅ' বনাই দিছোঁ কামাণ্ডো বেটেলিয়ন
বেটেলিয়নত ৰানিং নাই বুলি সেই তাত মোক বহুতে কমেণ্ট কৰিছে, বহুত বেয়াকৈ কৈছে। কিন্তু মই আপোনালোকক এটাই কথা ক'ম, আপোনালোকৰ কামাণ্ডো বেটেলিয়নত ৰানিং নাই, মই 100% গেৰাণ্টি দি কৈছোঁ। আপোনালোকে নটিফিকেশ্যনখন চাই লওক, ভালকৈ চাই লৈ মোক কমেণ্ট কৰক। বাকী আজিৰ ভিডিঅ'টোত এইখিনি আছিল। অন্য এটা ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক, কাৰণ মই আপোনালোকক চাকৰিৰ ইনফৰমেশ্যনৰ খবৰবোৰ আগতীয়াকৈ দি থাকিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।